Hello everyone, welcome to my YouTube channel. আজি আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে যদি ঘৰত অলপ বেছিকৈ লোকেল মুৰ্গী পালন কৰিব বিচাৰে কেনেকৈ কৰিব কি প্ৰচেছ ল'ব বা ঘৰটো কেনেদৰে নিৰ্মাণ কৰিব সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু ডাঙৰ ইউটিউবাৰসকলে দেখুৱায় বহুত ডাঙৰ ঘৰ বনায় বা বহুত পৰিমাণৰ ধন ব্যয় কৰে, বহুত পোৱালি পালন কৰে, তেওঁলোকৰ সেই চিষ্টেমটো দেখুৱায়। আজি আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ আপোনালোকে কম খৰচত কেনেকৈ লোকেল মুৰ্গী পালন কৰিব বা কি সামগ্ৰীৰে ঘৰটো বনাব, কেনেকৈ কি কৰিব আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাব দেই, আহকচোন দেখুৱা। আমাৰ মুৰ্গী পালন কৰা ঘৰটো বাৰীৰ ঠিক মাজতে বনোৱা হৈছে, দেখিছেনে? ইয়াক কলজোপাও কাটা নাই আৰু তামোল গছকেইডাল নকটাকৈ জোখ কৰি মাজতে বনোৱা হৈছে। আৰু এয়া মাটিৰ ভেটি এটা বনাই লোৱা হৈছে আৰু এয়া তলৰখিনি টিং দিয়া হৈছে। আমাৰ টিং আছিলে পুৰণি আৰু বহুতে বাঁহৰো বনায়। আপোনালোকৰ যদি বাঁহৰ সুবিধা আছে বাঁহৰেও বনাব পাৰিব আৰু যদি ইটাৰে ৱাল গাঠিও ল'ব পাৰিব। আৰু ওপৰত সেয়া ক'লা পলিথিনেৰে কভাৰ কৰি দিয়া হৈছে যাতে হাৱা নোসোমায় ভিতৰত। আৰু এইকেইদিন বহুত বতাহ দি আছিলে নহয়, পোৱালিবোৰে ঠাণ্ডা পায় বুলি গোটেই ছাইডটো কভাৰ কৰি দিয়া গৈছে। আপোনালোকেও তেনে কৰি ল'ব। তলৰখিনি টিং, আমাৰ পুৰণি টিং অলপ আছিল, আমি তাৰেৰে ঘৰটো বনাই চেষ্টা কৰিছোঁ। আৰু ইয়াত দেখিছে গোটেই ছাইডটো মানে হাৱা নোসোমাবৰ বাবে কভাৰ কৰি দিয়া হৈছে। আপোনালোকৰ যদি কেতিয়াবা এনেকৈ মুৰ্গী পালন কৰিব বিচাৰে এইটো মানে হাৱা নোসোমাবৰ বাবে এইটো যত্ন কৰি ল'ব। আৰু ওপৰতো এয়া টিং দিয়া হৈছে, কিছুমানে তিৰপালেৰে চালিখন বনাই লয় জতপিট কৰি। আমাৰ টিঙেৰে কৰিছোঁ আমি। আৰু এই মজিয়াখন মাটিৰ, কিছুমানে পকী কৰি লয়। আৰু মাটি কৰি ল'লে ভাল, পকী হ'লে বহুত লেতেৰা, বহুত চাফা কৰিব লগা হয়। মাটি হ'লে আৰু কথা নাই। আৰু ওপৰৰখিনি ফেঞ্চিং দিয়া আছে, ফেঞ্চিং আৰু গোটেই ছাইডটো ওপৰৰখিনি ফেঞ্চিং দিয়া হৈছে। আপোনালোকে এনেদৰে ফেঞ্চিং দি ল'ব পাৰিব। আৰু এখন দৰ্জাখনো আমি টিঙৰে বনাইছোঁ। আপোনালোকে দৰ্জাখন আপোনালোকৰ ইচ্ছামতে বনাই ল'ব পাৰিব। আমাৰ টিং আছিলে বাবে আমি টিঙেৰে বনালোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব। আৰু ডেইলি আপোনালোকৰ আপডেটবোৰ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মৰম দিব। ধন্যবাদ।